নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ সমন্বিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিৰাট ধামাকা অফাৰ। 31 মাৰ্চৰ ভিতৰতে এই আঁচনিখনত বিনিয়োগ কৰিলে প্ৰতিমাহে 10,000 টকাৰ পেঞ্চন নিশ্চিত। জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে অত্যন্ত ভাল খবৰ আহিছে। যদি আপুনি এতিয়াও এই কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখন আৰম্ভ কৰা নাই, তেন্তে ইয়াত বিনিয়োগ আৰম্ভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী ব্যয় বন্দনা যোজনা 60 বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবে আৰম্ভ কৰা হৈছে। এই আঁচনিখনৰ অধীনত আপুনি 1,11,000 টকাৰ পেঞ্চন লাভ কৰিব পাৰে। সকলক তেওঁলোকৰ জীৱনত আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী ব্যয় বন্দনা যোজনা আৰম্ভ কৰা হৈছিল। সময়সীমা আছিল 31 মাৰ্চ 2020 লৈকে। এবাৰ 1 মাৰ্চ 2023 লৈ বৃদ্ধি কৰা হৈছে। নতুন বিত্তীয় বৰ্ষত ইয়াৰে কেইবাটাও পৰিৱৰ্তন ঘটিছে। এই আঁচনিৰ অধীনত নামভৰ্তি কৰিবলৈ বয়স কমেও 60 বছৰ হ'ব লাগিব। কোনো সৰ্বাধিক বয়সৰ সীমা নাই। লগতে এই আঁচনিখনত এজন ব্যক্তিয়ে সৰ্বাধিক 15 লাখ টকালৈকে বিনিয়োগ কৰিব পাৰে। এই আঁচনিখন চলোৱাৰ দায়িত্ব LICক দিয়া হৈছে। এই আঁচনিৰ অধীনত পেঞ্চনৰ বাবে এককালীন বিনিয়োগ কৰিব লাগিব। তাৰপিছত আপুনি মাহিলী, ত্ৰৈমাসিক, অৰ্ধবাৰ্ষিক আৰু বাৰ্ষিক ৰূপত পেঞ্চন প্ৰাপ্ত কৰিব পাৰে। এই আঁচনিৰ অধীনত প্ৰতিমাহে 1,000 টকাৰ পেঞ্চন পাবলৈ আপুনি 1,62,162 টকাৰ এককালীন বিনিয়োগ কৰিব লাগিব। অধিক 9,250, লগতে 27,750 টকা আৰু 55,500 টকাৰ অৰ্ধবাৰ্ষিক পেঞ্চন আৰু 1,11,000 টকাৰ বাৰ্ষিক পেঞ্চন লাভ কৰিবলৈ দিয়া হ'ব। PMVBY আপুনি এই প্ৰকল্পটোৰ বিষয়ে 022678928 নাইবা 022678990 ডায়েল কৰিব পাৰে। লগতে টল ফ্ৰী নম্বৰ দিয়া আছে 1800227717। এই টল ফ্ৰী নম্বৰটোত কল কৰি আপোনালোকে অধিক তথ্য। ৰাজ্যৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে মন্ত্ৰী বিমল বৰা অসন্তুষ্ট। 59 পইচা কম হৈছে বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত, বাঢ়িব লাগিছিল 2 টকাৰ অধিক। অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 59 পইচাকৈ বৃদ্ধি হোৱাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ ফলত স্বাভাৱিকতে অসন্তুষ্ট ৰাজ্যৰ সাধাৰণ জনতা। পিছে এই সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰা প্ৰতিক্ৰিয়া জানিব খোজাত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত দিলে অদ্ভুত যুক্তি। মন্ত্ৰী বিমল বৰাৰ মতে 59 পইচাৰ পৰিৱৰ্তে প্ৰতি ইউনিট বিদ্যুতৰ মাচুলত বাঢ়িব লাগিছিল 2 টকাৰ অধিক। বুধবাৰে উন্নয়নৰ খতিয়ান ল'বলৈ নৱগঠিত বজালী জিলাত উপস্থিত অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু তাৰ পিছতে বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত এনেদৰে তুলুংগা মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে যুক্তি দিয়ে যে কৰোনাৰ বাবে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল আৰু এনে সময়তে 59 পইচা নহয়, বাঢ়িব লাগিছিল প্ৰতি ইউনিটত 2 টকা বা তাতকৈ অধিক। ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত বিমল বৰাই কয় যে ৰাজ্যসভাৰ 2খন আসনতে বিজেপিয়ে জয়লাভ কৰিব। বিৰোধী বহু বিধায়কে বিজেপিক ভোট দিব। ইতিমধ্যে কেইবাগৰাকী বিৰোধী বিধায়কে আস্থা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কৰোনা পৰিস্থিতিৰ বাবে বিগত 2টা বছৰত ৰাজ্যৰ শক্তি বিভাগে 780 কোটি টকাৰ লোকচান বহিছে বুলি জানিব চৰকাৰৰ এগৰাকী শীৰ্ষ পদাধিকাৰী। বন্ধুসকল, যদি আপোনালোকে PM কিষাণ আঁচনিত এতিয়ালৈকে EKYC-টো কমপ্লিট কৰা নাই, তেনেহ'লে আপোনালোকে আজিৰ ভিতৰতে EKYC কমপ্লিট কৰি লৈ ল'ব। কিয়নো আজিৰ ভিতৰত যদি আপোনালোকে EKYC-টো কমপ্লিট নকৰে, তেনেহ'লে আপোনালোকে পিছৰ পৰ্যায়ত টকা লাভ নকৰিব। বন্ধুসকল, মাত্ৰ 7 দিনৰ ভিতৰতে আপোনালোকে এইবাৰ পুনৰবাৰ 11 কিস্তিত টকা লাভ কৰিব। অৰ্থাৎ PM কিষাণ আঁচনিৰ টকা আপোনালোকে পুনৰবাৰ এই মাহতে টকা লাভ কৰিব। বন্ধুসকল, আজি হৈছে 31 তাৰিখ আৰু আপোনালোকে আজি আপোনালোকৰ যিখন EKYC আছে সেইটো আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব। এইটো কৰাৰ পিছতে আপোনালোকে কেইদিনমানৰ ভিতৰতে টকা লাভ কৰিব। এপ্ৰিল মাহত আপোনালোকে পুনৰবাৰ PM কিষাণ আঁচনিৰ কোনোবাই 2,000, কোনোবাই 4,000, কোনোবাই 6,000 কৈ টকা লাভ কৰিব। অৰ্থাৎ যদি আপোনালোকে 2টা ইনষ্টলমেণ্টত টকা পূৰ্বতে পোৱা নাই, তেনেহ'লে আপোনালোকে একেলগে 6,000 লগতে এটা ইনষ্টলমেণ্টত টকা যদি পোৱা নাই, তেনেহ'লে 4,000 আৰু যদি গোটেইকেইটা পাইছে তেনেহ'লে 2,000 কৈ টকা লাভ কৰিব। এনেদৰে আপোনালোকে টকাসমূহ লাভ কৰি থাকিব।